इसे 2:30 करीब बोल रहा था। যোৱাকালি ঠিক আমাৰ 3:25 আমি খবৰ পাইছোঁ। খবৰ পোৱাৰ পাছত আমাৰ টীম লগে লগে আমি তাত উপস্থিত হৈখিনি তাত মানুহ ৰিংকুৱা নতুন ৰিংকুৱা খান্দা আমি দেখিলোঁ। তাৰ তলতে 3জন ল'ৰা পৰি আছিলে। তাৰপাছত আমি তাত গৈখিনি আমাৰ SDRF আমাৰ ল'ৰাটো আমি ব্ৰিথিং এপাৰেটাছ পিন্ধাইখিনি তলত চেক কৰিব দিছে। চেক কৰি দিয়াৰ পাছত তেওঁ অলৰেডি আনকনচিয়াছ হৈ 3টা নাই তাতে পৰি আছে। তাৰ পাছতে আমি লগে লগে আমি ৰছী হতুৱাই আমিখিনি ৰিকভাৰ কৰি দিছোঁ আৰু 3টা বডি। এই 3টা বডি ৰিকভাৰ কৰাৰ পাছত আমি মেডিকেলত এইটো এম্বুলেঞ্চ উপস্থিত আছিলে তাত। এম্বুলেঞ্চত আমি ভৰাইখিনি এম্বুলেঞ্চে ডিফু মেডিকেল কলেজত লৈ আনিলে আৰু তাৰপাছত ইমানলৈকেতো পিছততো আমি খবৰ পাইছোঁ অলৰেডি এটাও বাচা নাই বুলি আমি খবৰ পাইছোঁ। তাৰপাছতে ঘটনাটো এনেকুৱা হ'ব নালাগিছিলে। এখেতসকলে যাতে মালিকবিলাকে আমাক যদি আগতীয়াকৈ অলপমান ইনফৰমেশ্যন দিলে হয়, তেতিয়া সোনকালে যদি আমাক খবৰ দিলে হয়, তেতিয়া ল'ৰাটো হয়তো মৰিলেও এটাই মৰিলে হয়, 3টা নমৰিলে হয়। কিন্তু এখেতসকলে আমাক আমি খবৰ পাইছোঁ 3:25, তাৰপাছত এখেতৰ ঘটনা হৈছে বোলে 2:30 বাজিমানত ঘটনা। তাৰপাছতে তেতিয়া এখেতসকলক খবৰ দিওঁতে এটা আমাৰ প্ৰায় 1 ঘণ্টা নিচিনা হৈ আছে। সেইটো কাৰণে এখেতসকলক এটাও বচাব নোৱাৰিলে। ঘটনাটো এনেকুৱা হৈছে, প্ৰথম ল'ৰাজন পৰি গ'ল, তাৰপাছত সি বোলে চিঞৰিছে, এইটো মোক বচাওক মোক উঠাই দিয়ে বুলি কৈ আছে বোলে। তাৰপাছতে আৰু নেক্সট এজনো মানে আকৌ তাক বচাবলৈ গৈ ইও পৰি থাকিলে। আৰু নেক্সট এজন আকৌ সোমাই গ'ল, ইও মানে বচাবলৈ গৈ ইও মৰি থাকিলে। এনেকৈ 3টা তলত পৰি যোৱাৰ পাছতে ৰাইজে মানে অলপ সচেতন আহিছে। তাৰপাছত লগে লগে খবৰ দিছে বুলি কৈছে। কিন্তু আমি গৈ পাওঁতে 3টা ল'ৰা অলৰেডি তলতে মৰি থাকিলে বুলি আমি অনুমান কৰিছোঁ। আৰু ল'ৰাকেইটাৰ নাম আছিলে, মই অলপ চাব লাগিব এইটোতো মোবাইলতে, তেনজিং ৰংপি নে কিবা কৈছিলে। এখেতৰ মানে বাৰী তাত যিটো নেকি এৰিয়া, আৰু তাত খান্দা এৰিয়াটো হ'ল বহুত মানে কয়লা খনি এৰিয়া হয়, অলপমান কয়লা আছে তাত। আৰু তাত জেগাডোখৰ হ'ল মানে পুৰো ওখ জেগা, হাই জেগাত একদম মানে অলপ ডাউনত খান্দিলেতো ঘটনা নহ'লে হয়। আৰু এখেতসকলক মানে অনুৰোধ কৰিছোঁ তাকে যাতে এইবিলাক কাম কৰাৰ আগত আমাৰ ফায়াৰ ব্ৰিগেড পৰা পৰামৰ্শ ল'লে হয়তো আমি মানে কিবা এটা আমি ছেফটিৰ কাৰণে আমি কিবা এটা নলেজ দিলে হয়। এখেতসকলে তাৰমানে পূৰা ওচৰতে ৰিংকুৱা খান্দা ওচৰতে মজুত ৰাখিখিনি এখেতে কাম কৰিলে তাৰমানে ভাল হয়। কেছটো এনেকুৱা, যোৱাকালিও এটা ল'ৰা যেতিয়া মানে চিঞৰি আছিলে, তেতিয়া টাইমততো মানুহ নানামিখিনি যদি ওচৰতে মানে গ্ৰীণ পাতবিলাক, যিবিলাক গ্ৰীণ পাত এইবিলাক ছিঙিখিনি যদি তলত পেলাই দিলে, লগে লগে আকৌ তাৰ ওপৰত পানী ঢালি দিলে কিন্তু ল'ৰাটো নমৰিলে হয়। কিন্তু এখেতসকলে এইবিলাক মানে জ্ঞান নাথাকাৰ কাৰণে, এইবিলাক তাৰমানে নলেজ নথকাৰ কাৰণে এখেতসকলে এইটো কাম নকৰিলে। মানুহে উল্টা নামিখিনি মানুহে মৰি থাকিলে আৰু 3টাও। সেই কেছৰ কাৰণে তাৰমানে আমি বহুত জনসাধাৰণক আমি অনুৰোধ কৰিছোঁ যে এনেকুৱা যদি কেছ হয়, লগে লগে আমি পানী 3-4 বাল্টিনমান পানী ঢালি দিলে এইটোও এটা নমৰে। কাৰণ এইটো ৰিংকুৱাটো ইমান দ নহয়, তাৰমানে নতুন ৰিংকুৱা খান্দিছে ইয়াতে 35 ফুট বা 40 ফুট তেনেকৈ মাজতে আছে এতিয়াও। তাত ইমান দ ৰিংকুৱা খান্দা নাই এতিয়ালৈকে। আৰু 3 পিচমান ৰিং পেলাইছে তলত, ৰিং পেলাই মানে খান্দি গৈ আছে সিহঁতে এনেকুৱা আৰু। তেতিয়া এইটো কাৰণে আমি বহুত জনসাধাৰণক অনুৰোধ কৰিছোঁ যাতে এনেকুৱা ক'ৰবাত যদি কাম কৰে, পুৰণা ৰিংকুৱা যদি চাফা কৰিব যায় বা নতুন ৰিংকুৱা খান্দিবলৈ হ'লে আমাৰ ফায়াৰ ব্ৰিগেডৰ পৰা অলপমান নলেজটো লৈ গ'লে, পৰামৰ্শ লৈ গ'লে ভাল হ'ব বুলি আমি পাব্লিকক অনুৰোধ কৰিছোঁ তাকে। আৰু যিবিলাক মানে ৰিংকুৱা খান্দা এক্সপাৰ্ট ল'ৰা, এখেতসকলে মানে 99টা
ৰিংকুৱা খান্দা হৈছে বুলি কৈছে যোৱাকালি খান্দা পৰাটো সিহঁতৰ 100টা পুৰ হ'ব আৰু এনেকুৱা সেইটো কাৰণে তাৰমানে সিহঁতে বোলে এই ঘটনা নোহোৱা আগত সিহঁতে আলোচনাও কৰিছে যাতে এইটো খান্দা শেষ হ'লে বোলে সিহঁতে পাৰ্টি এটা খাব বুলি সেইটোৱে কেছ লোকেল ল'ৰা চব কাৰ্বিয়ে ল'ৰা নাম আছে এইটো টিচং তেৰাং এজ 20 years তাৰ দেউতাৰ নাম হয় বিদা সিং তেৰাং বিদা তেৰাং তাৰপিছত দিচামা নম্বৰ 1 ঘৰ আৰু এটা হৰি তেৰণ এজ 35 years তাৰ দেউতাৰ নাম কেনসিং তেৰণ ৰংথাৰৱে ল'ৰা আৰু এটা আছে লংচদাৰ তেৰাং এজ 25 years দেউতাৰ নাম লংসিং তেৰাং এইটো চেণ্টাৰ বজাৰ ৰেনচিং ৰংপি গাঁও হাৰাঘাট PS হাৰাঘাট পৰে এখেতসকলে মানে কাম কৰিব আহিছে ইয়াতে তাৰপিছত বহুত জাগাতো কাম কৰিছে এখেতসকলক কিন্তু দুৰ্ভাগ্যজনক যোৱাকালি যিটো ঘটনা হৈ গ'ল এইটো আমাকো খবৰ দিওঁতে অলপ পলম হৈ গ'ল এইটো আমিও এখেতসকলক মানে উদ্ধাৰ কৰিব নোৱাৰিলোঁ আৰু এইটোৱে কেছ ধন্যবাদ